মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বৰ্তমান কোভিড-19ৰ বিভীষিকাই গোটেই পৃথিৱীখন ছানি ধৰাৰ লগতে ভাৰতবৰ্ষ তথা অসমতো দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। এনে পৰিৱেশত আমি বিদ্যালয়লৈ কেতিয়া যাব পাৰিম সেয়াও আমাৰ চকুৰ আগত ধুঁৱলি কুঁৱলী পৰিৱেশ। এনে সময়তে আমি তোমালোকলৈ কিছুমান পাঠ মোবাইলৰ জৰিয়তে দিবলৈ চেষ্টা কৰি আছোঁ। গতিকে তোমালোকে নিজে এইখিনি চোৱাৰ লগতে অন্যান্য যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলকো সহায় কৰিবলৈ চিন্তা কৰিবা। আজি মই তোমালোকক নৱম শ্ৰেণীৰ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য এই পাঠটি আগবঢ়াবলৈ লৈছোঁ। ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য এই পাঠটিৰ লেখকৰ নাম হৈছে ডক্টৰ হেমন্ত কুমাৰ শৰ্মা। হেমন্ত কুমাৰ শৰ্মাদেৱৰ জন্ম হৈছিল নলবাৰীৰ অন্তৰ্গত পিপলিবাৰী গাঁৱত 1932 চনত। মৃত্যু হৈছিল 1992 খ্ৰীষ্টাব্দৰ 18 জানুৱাৰীত। কটন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপনা কৰি থকা কালতেই তেখেতৰ মৃত্যু হৈছিল। তেখেতৰ ৰচনা কৰা পুথিসমূহ হৈছে অসমীয়া সাহিত্যৰ দৃষ্টিপাত, অসমীয়া সাহিত্যৰ ৰেঙনি, সাহিত্য বিচিত্ৰা, সাহিত্যৰ জেউতি, কাবেৰীৰ পাৰে পাৰে, স্মৃতিৰ পলা, সেই মালাধাৰী, ৰাখী বন্ধন, সন্ধ্যা ৰাগ আৰু জীৱনী সৌৰভ। তেখেতৰ উল্লেখযোগ্য সংকলনসমূহ হৈছে অসমীয়া লোকগীতি সঞ্চয়ন, কামৰূপী লোকগীত সংগ্ৰহ আৰু কিংবদন্তীৰ সাধু। এতিয়া আমি পাঠৰ মূল বিষয়সমূহলৈ যাওঁ। ভাৰতবৰ্ষখন বিভিন্ন বৈচিত্ৰ্যৰে ভৰপূৰ। বৈচিত্ৰ্য শব্দৰ অৰ্থ হৈছে বিভিন্ন ধৰণৰ আৰু তাৰ মাজত ঐক্য। ঐক্য মানে হৈছে একতা। ভাৰতবৰ্ষৰ বৈচিত্ৰ্যসমূহ আমি চাবলৈ গ'লে প্ৰথমে পাম ভৌগোলিক অৱস্থানৰ বৈচিত্ৰ্য। ইয়াত এফালে সুউচ্চ পৰ্বত, আনফালে সুগভীৰ সাগৰ মহাসাগৰ। এফালে সমতল ভূমি, আনফালে আকৌ বিৰাট মালভূমি। এফালে দ্বীপমালা, আনফালে হ্ৰদ জলাশয়। এফালে গ্ৰীষ্মৰ তীব্ৰতা, আনফালে শীতৰ কঠোৰতা। এফালে মৌচুমীৰ তাণ্ডৱ, আনফালে শুকান মৰুভূমি। 2. জাতিগত বৈচিত্ৰ্য। প্ৰাগৈতিহাসিক যুগৰ আদিম অধিবাসীসকল, এওঁলোকৰ ভিতৰত আছিল কোল, মুণ্ডা, চাওতাল আদি। তেওঁলোক মধ্য ভাৰত, বিহাৰ, উৰিষ্যা এইবিলাকত বাস কৰিছিল। দ্ৰাবিড়সকল আহিছিল প্ৰথমে পাঞ্জাৱ, পিছত তেওঁলোক দক্ষিণ ভাৰতত প্ৰৱেশ কৰিছিল। তেওঁলোকৰ বংশধৰসকল হৈছে তামিল, তেলেগু, কৰ্ণাৰ। অষ্টিক আৰু মংগোলীয় গোষ্ঠীৰ লোকসকল উত্তৰ পূব চুকেদি ভাৰতত সোমাইছিল। তেওঁলোক হৈছে নগা, বড়ো, মিচিং, কাৰ্বি, গাৰো আদি। আৰ্যসকল ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ জাতি। তেওঁলোক উত্তৰ পশ্চিম ফালেদি ভাৰতলৈ আহি প্ৰথমে দ্ৰাবিড়সকলক খেদি পঞ্জাৱত বাস কৰে আৰু গোটেই উত্তৰ পূব ভাৰতত স্থায়ীভাৱে বসতি কৰে। এওঁলোকৰ পৰাই ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ জাতি এওঁলোকৰ পৰাই হয়। ইয়াৰ পিছত আৰ্যসকলৰ পিছত এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল পৰাক্ৰমী জাতি আহি ভাৰতত ৰাজ্য স্থাপন কৰে। সেইসকলৰ ভিতৰত শক, কুষাণ, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদি। 3. খাদ্য আৰু সাজপাৰৰ বৈচিত্ৰতা। উত্তৰ, দক্ষিণ, পূব, পশ্চিম ভাৰতত খাদ্যৰ বিচিত্ৰতা আৰু সাজপাৰৰ বিচিত্ৰতা পৰিলক্ষিত হয়। 4. ধৰ্ম আৰু ৰীতি নীতিৰ বৈচিত্ৰ্য। হিন্দু, বৌদ্ধ, জৈন, শিখ, ইছলাম আদি বিভিন্ন ধৰ্মাৱলম্বী লোক আছে। ধৰ্মৰ বিচিত্ৰতাই ভাৰতৰ লোকসকলক আচাৰ অনুষ্ঠানতো বৈচিত্ৰ্যৰ সৃষ্টি কৰিছে। 5. ভাষাৰ বৈচিত্ৰ্য। 22টা আঞ্চলিক ভাষাৰ লগতে কেইবাশ উপভাষা ভাৰতবৰ্ষত আছে আৰু অঞ্চল অনুসৰি সুকীয়া সুকীয়া বৈশিষ্ট্যও আছে। ইয়াৰ পিছত আহিলে বৈচিত্ৰ্যৰ মাজতো ভাৰতবৰ্ষত ঐক্যৰ কাৰণসমূহ। 1. ভাৰতৰ ৰত্নগৰ্ভা মনোৰমা প্ৰকৃতিৰ প্ৰতি আকৰ্ষিত হৈ আৰ্থিক কাৰণত ভাৰতবৰ্ষৰ লগত বাহিৰৰ মানুহবিলাক মিলি গৈছে। 2. ভাৰতৰ ঋষিমুনি ধৰ্মগুৰুসকলৰ ত্যাগৰ মন্ত্ৰ আৰু উদাৰতাৰ বাণী
আধ্যাত্মিকতাৰ আদৰ্শ এইবোৰৰ প্ৰতি আকৰ্ষিত হৈ ভাৰতবৰ্ষৰ লগত মিলি গৈছে। তিনি, বেলেগ বেলেগ ভাষাৰ গ্ৰন্থসমূহ ৰচনা কৰিলেও গ্ৰন্থসমূহত ভাৰতীয় আদৰ্শ বিৰাজমান হৈ থাকে। আজি ৰামায়ণ, মহাভাৰত, গীতা, ভাগৱত, উপনিষদৰ এই সকলো ধৰ্মগ্ৰন্থৰ বাণীসমূহ সকলো লোকেই গ্ৰহণ কৰিছে। চাৰি, সুকুমাৰ কলা, সাহিত্য, সংগীত, চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য এইবিলাকৰ প্ৰতি সকলো লোক আকৰ্ষিত। উৎসৱ পাৰ্বণ, গণতন্ত্ৰ দিৱস, 15 আগষ্ট, হিন্দুৰ জন্মাষ্টমী, শিৱৰাত্ৰি, দেৱালী, হোলী এই সকলোবিলাকত ভাৰতবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। শেষত ক'ব পাৰি, ভাৰতবৰ্ষক যদি ভাৰত মাতা বোলা হয় তেন্তে ভাৰতৰ বৈচিত্ৰ্যবোৰ হ'ল সেই ভাৰত মাতাৰ বিভিন্ন অংগ প্ৰত্যংগ আৰু ভাৰতৰ ঐক্য হ'ল ভাৰতবাসীৰ অবিনাশী আত্মা। ছাত্ৰ ছাত্ৰীসকল, এক বহল পৰিসৰৰ এটা পাঠ তোমালোকক এনেদৰে দিবলগীয়া হোৱাত মোৰ নিজৰো অলপ বেয়া লাগিছে। তথাপিতো তোমালোকে চেষ্টা কৰিব লাগিব। ভালকৈ অধ্যয়ন কৰিলে নিশ্চয় কথাখিনি তোমালোকৰ বোধগম্য হ'ব আৰু ভালদৰে পাঠটি পঢ়িবা আৰু ইয়াৰ প্ৰশ্নখিনি কৰিবলৈ যত্ন কৰিবা। নোৱাৰিলে মোৰ লগত যোগাযোগ কৰিবা।